আজি ঘৰতো যে কাম কৰি আছ কি কবি আৰু লোকৰ ঘৰত কাম কৰোঁতে কৰোঁতে নিজৰ ঘৰৰ কামখিনি থাকিয়ে গৈছে বুজিছ এইগাল ইমান উবনা হৈ আছে বেলেগৰ ঘৰত কৰি কৰি মানে ঘৰৰ কথা চিন্তা কৰিবলৈ বাদ দিছোঁ এই তাকে কি কৰিবি বুজিছনে মই গুৱাহাটীলৈ যাওঁ যদি তোমাৰ কিবা দৰৱ পাতি লাগে মোক ক মই লৈ আহিব পাৰিম নাই দৰৱ পাতি আছে দে নালাগে দে আছে নহ'লে মই গৈ থাকোঁ ন হ'ব দে তই কামলৈ যাবি যা Amor, puho, Hey! You! ৰাতিপুৱাই মদ কোবা খাই ল ৰাতিপুৱাই মদ কোবা খাই কিয়নো তোৰ চেহেৰাটো কিয় বেয়া কৰিছে বাৰু ইমান ভাল ল'ৰাটো কি যে হ'ব তোৰ জীৱনটো কি ধ্বংস কৰিবি নেকি তই ধ্বংস আরে মোক ধ্বংসই নাই ধ্বংস নহয় কি চাকৰিটো কি হৈছে ইণ্টাৰভিউ মাৰি আছো হ'ব আৰু মাৰি আছো ন মন্দিৰ সোমাই প্ৰাৰ্থনা ভালমতে যাবি দেই লেমৰ পোহৰ ৰং চঙীয়া চালা কি যে হ'ব আৰু দেই ৰাতিপুৱাই মদ খোবা খাই লৈ জীৱনটো নিজৰ ধ্বংস কৰিছে আৰু দেই তোমালোকৰ কেনেকৈ আহিছে আমাৰো নাই বাচ্চাটো আহিছে বাকী কেইটা অহা নাই তাকে কি হয় এতিয়া তহঁতে ভাল কথা এটা উলিয়াইছ আমাৰো নাই নহয় আমাৰ খালি সেই সৰু পোৱালিটোহে আহিছে আচ্ছা বাৰু সেইবিলাক কথা বাদ দিয়া তুমি যে ক'ৰবাত ইণ্টাৰভিউ দিছিলা কলিং আহিছে নে কলিং অহা নাই আহিব লাগে এইকেইদিনতে লাগি থাকা বুজিছা আহিব তাকে কিনো কৰিম উপায় উজ্জ্বলেওতো ইণ্টাৰভিউ মাৰিছিল হ'বলা দুইটাই একেলগে মাৰিছিলো বহমপুৰত আহিলেতো একেলগে আহিব লাগে দুইটাই কি হয় আৰু তোমালোকে ভাল আমাৰতো কিনো শুনা লাগি থাকা বুজিছা মানুহে কয় ধৈৰ্য ফল মিঠা ফলো মিঠা বুলি কয় তুমি গছ পুলি এটা ৰুই থবা এটা সময়ত দেখিবা ফল তুমি কষ্ট কৰা তুমি ফল নিশ্চয় পাবা গম পাইছা নাই লাগি থাকা বৰ ভাল হৈছে বুজিছা তোমালোকে লাগাচোন মোৰ কাম আছে ঠিকে তাছৰ যে গেমটো আছিলে সেইটো তোমাৰ তাত আছে নেকি নাই মই গেম চিম নেখেলো মানে কি সেইবিলাক কি বেয়া পোৱা নেকি গেম চিমত ইমান এটা ইণ্টাৰেষ্ট নাই আৰু মোৰ সেইটো কাৰণে মানে গেম চিম নেখেলো মই হ'লে খেলো দেই ভালেমান গেম আজি ক'ত কাম কৰিলে সেই বিষ্ণু দা ঘৰতে কাম অলপ আছিল কৰি মেলি আহিলো তাৰপিছত ক তহঁতৰ খবৰ ক তোমাৰ খবৰ বা বাদ দে তোৰ মাৰ খবৰ ক কি কবি আৰু মা বেমাৰৰ পৰা দেখোন আৰু নোহোৱা হ'ল মোৰ মা চেকআপত নিব লাগিব এইকেইদিনতে দৰৱ পাতি খুৱাই আছো তোৰ কথাবিলাক মই ভিতৰৰ পৰা শুনিয়ে আছিলো মাৰো খুব ভাল হৈছে মা মানে কি আৰু হৈ থাকে আচ্ছা হ'ব আচ্ছা তই যে ইণ্টাৰভিউ দি আছিলি দি আছো কি হৈছে আমাৰনো আৰু ক'ত পাম আমি দি আছো আৰু তেনে বুলি নিজকে হাৰুৱাই নিদিবি হাৰ নেমাতিবি জীৱনত কেতিয়াও চাবি চেষ্টা নেহেৰালে মানুহ এদিন সফল হৈয়ে যায় আৰু তয়ো মোৰ বিশ্বাস এদিন সফল হবিয়ে সেইটো হয় চেষ্টা অসাধ্য একো দে ময়ো যাওঁ আৰু গৰু আছে পথাৰত মই যাওঁ দে আচ্ছা ঠিক আছে লগ পাম দে যা খাই লওঁ তাতে দিম ৰেবেল চালা চোন টকা আনিব পৰা নাই টকা কাৰণে
সেলফি এখন উঠো কামত লাগি আছ অ তই পোৱা নাই মই তুমি পোৱা নাই নহয় কাম কৰি আছো ফেচবুকত দিম কি কৰি ফুৰিছিলো ফেচবুকত দিম এই পেহীহঁতৰ ঘৰলৈ আহিছিলো ইমান ধুনীয়া ধানৰ খেতি দেখি বোলো ফটো এখন লৈ মইনো ইয়াত দেশত মই কি খেতিয়ক মানুহ নহয় নেকি কাম কৰিম চেলফি উঠিম মানুহে লাইক মাৰিব কমেণ্ট দিব চাবি মোক ভাল লাগিব জানো ভাল লাগিব অকণমান ফিটিং হৈ লওঁ গামোচাখন ডিঙিতে লৈ ল ডিঙিত লৈ ল'ম ডিঙিতে লৈ ল হৈছেনে হৈছে একদম মজা একদম হাঁহি এটা মাৰি দে হৈছে আৰু এখন উঠো এইখিনি চাওঁ ধানখিনিৰ লগত ভাল হৈছে একদম এইখিনিতে উঠো আৰু এখন এবাৰ বেলেগ এটা ষ্টাইলত টুপিটো পিন্ধিল নেকি নাই হ'ব দে ফেচবুকত দিম বুজিছ নে 1 2 3 হৈছে ফেচবুকত দিওঁ আজি লাইক চেক পাম কামত লাগ তই লাগিব এতিয়া তই ক'ত যাৱ মই পেহীহঁতৰ ঘৰলৈ যাম বহুত দিনৰ মূৰত আহিছো তাকে এতিয়া খেতি পথাৰ দেখি গাঁও একে মনটো বৰ ধুনীয়া লাগিছে বহাগ বিহু আহি আছে তাকে এইটো কি মোবাইল নাম কি এইটো স্ক্ৰীন টাচটো ভিভো বুলি কয় ভিভো স্ক্ৰীন টাচ এনেকে ইয়াত চুলে মানে কাম হয় এইটো কিমান লৈছিলে এইটো 12,000 মান পৰে আমিনো ক'ত ল'ব পাৰিম চুইচ থকা এটা ল চুইচ থকাটো কিমান দাম পৰিব এইটো তই 4-5,000 টকা পৰিব হ'ব দে কামত লাগ মই কাম কৰি মই যাওঁ পেহীহঁতৰ ঘৰলৈ হ'ব দে যা মই কামত লাগো মানে কামত লাগ সময়মতে যদি তুমি নাহিলা হয় আজি মোৰ বিপদে হ'ল তোমাৰ ঘৰ ক'ত কোৱাচোন ইয়াতে ঠিক আছে তুমি কিবা কৰি আছানে এতিয়া নাই তেনেকুৱা বিশেষ নাই হাজিৰা কৰি ফুৰো তোমাৰ ফিজিকেলটো ভাল আছিলে তুমি পুলিচে ট্ৰাই কৰিব পাৰিলা হয় কৰিছোঁ আগতে কৰিছোঁ কিন্তু আমাৰ দুখীয়া কপালত কি থাকিব আমি নেপাওঁৱেইচোন বাৰু তুমি যি কি নহওক তোমাৰ ফিজিকেলটো ভাল আছে এই কাৰ্ডখন লোৱা এইখনতে মোৰ এড্ৰেছ আছে এই এড্ৰেছ মতে তুমি মোৰ ঘৰত যাবা মই তোমাক কি পাৰোঁ সহায় কৰিম ঠিক আছে বৰ ভাল লাগিল লগ পাই দেই যাব পাৰিবনে মই পাৰিম তুমি চিন্তা নকৰিবা মই পাৰিম হ'ব দে তোমাক লগ পাম নে সেইটো যে উজ্জ্বল সি গুণৰ মহাজনৰ বিয়েকক বোলে বিয়া কৰাই সেইটো তাইতো কম নহয় তাক এনেয়ে ভাল পাই আছিল তাই কিবা আহিবনে ক'ত আহিব এইটো পতা নিদিয়াকে কি বাওনা হৈ চন্দনৰ হাত মেলিব বিচাৰিছে কি হ'ব আৰু দেই ইহঁতৰ কথা শুনি মোৰ মানে বুকুখন সোমাই গৈছে নকবি আৰু কথা এটাকে দুইটা বহি লৈ আলোচনা কৰি ইমান দাঁত চলা আছ কচোন এক্সটো কি জানানে নাই কি এই যে প্ৰিয়া যে এইটো উজ্জ্বল তাইক বোলে কি বোলে বিয়া পাতিবলৈ যায়
বিয়া আৰে কি দেখোন আজি তাইক লগ কৰিবলগীয়া কথা আছে তাকে ক'ব চাগে তাতে আকৌ বোলে সেই যদি তাক ভাল পায় তেনেহ'লে ধনী দুখীয়া একো বাট নাচায় এইবিলাক জাত পাতৰ কথা ইয়াত নপঢ়ি আৰু হয় মুঠে হয় কিন্তু বাওনা হৈ চন্দলৈ হাত মালাটো ভুল আমি তাৰ ভালটোৱে চিন্তা কৰোঁ কিন্তু সি ভাল পাওঁতে আমাক সোধা নাছিল আজি বেকআপ হওঁতে আমি কৰিবলগীয়া একো নাই সিহঁত ধনী মানুহ ইঞ্জিনিয়াৰ দৰা আহিছে ক'ত তাক পাত্তা দিব গতিকে আমি বুজোৱাটোৱে ভাল হ'ব তাক বাৰু ঠিক আছে আজি সেই পিয়াক লগ কৰিবলগীয়া কথা আছে আজি বাৰু কি কয় সি মই তাকে বুজি কৰি লওঁ কি হয় চাওঁ সেইটোতো এবাৰ ভাবি কৰি চাই কৰি লওঁ কিয় মাতিছিলা মই তোমাৰ লগত কথা এটা আছিলে কি কথা তোমাৰ যদি চাকৰি নহয় তেনেহ'লে মোক তোমাৰ লগত বিয়া নিদিয়ে কি এয়াই তোমাৰ শেষ কথা মোৰ এয়াই ফাটি গ'লে দুছাতিবা কোনে জোৰা দিব ভাগি গ'লে দুখন হিয়াই আকৌ জানো হাঁহিব কি হৈছে তোৰ হৈছে কি মোক এৰি দিলে কি তই সঁচাই কৈছ নে আৰে আগতে দেখোন তাৰ বহুত বৰ বৰ কথা এতিয়া কি হ'ল তই ইমান অধৈৰ্য নহবি আৰু কি কথা পাতিব লাগে মই পিয়াৰ লগত কথা পাতিম তই এনেকে থাকিলে কি হ'ব কচোন তই এনেকে ভাগি যালে কি হ'ব তই ভাগি নাযাবি ঠিক আছে এতিয়া আমাৰ ঘৰৰ পৰা হ'ব উঠ মই নাযাওঁ নেকি মোক অকণমান অকলশৰে থাকিব দেচোন আৰে উঠ না এনেকে থাকিলে কি হ'ব তই ভাগি পৰিলে নহ'ব নহয় এনেকে উঠ 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 কি ক'ব লাগে মই ক'ম নহয় তই ধৰ ইমান টেনশ্যন লৈ থাকে নেকি এইবিলাক লাইট কেছ মানুহৰ ঘৰত কাম নকৰিলেও নহয় গৰমত মানে
মানুহজনে সহায় আচলত আকৌ সুবিধা লৈছো বুলি কয় নেকি? নাই 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 নকয়। ভগৱানে তোক এইটো সুযোগ দিছে, তই সোনকালৰ ভিতৰত মানুহজনক তই বিচাৰি দিয়ে লগ কৰিব লাগিব। বাৰু ঠিক আছে দে। দে। মই এতিয়া যাওঁ। কোৱাচোন কি কাৰণে আহিলি? পইচা কেইটামান দৰকাৰ হৈছে কাম কৰা। এতিয়া বিহুটো পালেহিয়ে, বজাৰ সমাৰ কেইটামান কৰিব লাগিব, তাকে পইচা কেইটামান লাগিছিল। এতিয়া পইচাও নাই, কিমান আছে চাওঁ। টকা 100 আছিলে, সেইটো লৈ যা আৰু সন্ধিয়া আহিবি তই, মই গোটেইকেইটা ক্লিয়াৰ কৰি দিম। এতিয়া বজাৰলৈ যাম বুলি ভাবিছিলো, টকা 100 হ'ব জানো? চা মেকআপ কৰি চা, বাৰু আবেলি আহিবি গোটেইকেইটা দি দিম। এই হোৱাটছএপটো মোক ইনষ্টল কৰি দেচোন। ইনষ্টল নহয়, কৰিব পৰা নাই। হ'ব দে পাইছোঁ দে। মই তোক বহুত দিনে কৈ আছিলো কথাটো, তই মানুহজনৰ ওচৰত লগ কৰ। এইবাৰ তই যা, তই চাকচেছ হবিয়ে। কিন্তু মই কালিলৈ যাম। এতিয়া যা দে দেই, যা। ছাৰ সোমাব পাৰিমনে? তুমি আহিলা? আহা। হেল্ল', বৰুৱা। মই আপোনাৰ কামটো কৰি আছো। এইকেইদিনৰ ভিতৰতে আপোনাৰ ৰিজাল্টটো পাব বাৰু। হয়। ঠিক আছে দিয়ক। এইকেইদিন মই ছুটীত আছো না। বাৰু ঠিক আছে দিয়ক, হ'ব দিয়ক। ছাৰ মোক মাতিছিলে? মাতিছিলো মানে তোমাৰ ডকুমেণ্টছ কেইখন চাব লাগিছিল। আনিছে জানো? আনিছো ছাৰ। চাওঁ দি আছো। অৰিজিনেলবিলাক আনিছে জানো? আনিছো ছাৰ। তোমাৰ মাৰ্কছবিলাকতো ভালে আছিলে। হয় ছাৰ। তুমি ফাৰ্ষ্ট ডিভিজনলৈ পাছ কৰিছিলা নে? হয় ছাৰ। তোমাৰতো অতদিন চাকৰিয়ে হৈ যাব লাগিছিলে। কি কৰিব ছাৰ, আমাৰ দুখীয়া কপালতনো ক'ত চাকৰি থাকে। বাৰু ঠিক আছে, তুমি মোৰ ইয়াৰ জেৰক্স কপি কেইটা দি দিবা। ঠিক আছে ছাৰ, ইয়াতে আছে। বাৰু দি আছো। গোটেইকেইখন দিছানে? হয় ছাৰ। বাৰু ঠিক আছে, তুমি এতিয়া যোৱা, মই তোমাক কল কৰিম। ঠিক আছে ছাৰ। দেই? ঠিক আছে। বাৰু ঠিক আছে ছাৰ, যাওঁ। ঠিক আছে, যোৱা এতিয়া, মই ফোন কৰিম দিয়ক। হ'ব ছাৰ। হয় ছাৰ। হয় কি কালিলৈ? হয় ছাৰ। ঠিক আছে ছাৰ। ঠিক আছে, ধন্যবাদ ছাৰ। হ'ব ছাৰ, ৰাখিছোঁ ছাৰ। ৰাখিছোঁ হ'ব ছাৰ। কি হ'ল? মোৰ চাকৰি হ'ল।
এচিড থাকাটো গৰম সহ্যই কৰিব ন বল অকমান মুক্ত হাৱা লওঁ বল বল নগলা হ'ব কি যে কৈ থাক ভাল চাকৰি পালে বোলে কাইলৈ ট্ৰেইনিঙত যাব যাব মই থৈ আহিম গৈ কাইলৈ বা তাৰ ভাগ্যখন ভাল দেই কপাল ফুলিল কিন্তু তাৰ এজনক সহায় কৰি কিন্তু কি দেখিছ এই মই এদিন কৈছিলো বোলে বাওনা হয় তোলৈ হাত নেমেলিবি মোৰ ভুল আছিল এখন লাখ লাগে হয় আকৌ এই লাখটো তাৰ কিন্তু পুৰা ক্লিয়াৰে হ'ল কিন্তু বৰ বেয়া লাগিল ইয়াৰ লগত যদি তাৰ বিয়াখন হ'লহেঁতেন আজি অন্তত সি চাকৰিটো পাই অত্যন্ত সুখী হ'লহেঁতেন সেইকাৰণে মই তোৰ তাতে গৈছিলোঁ তোৰে আকৌ বহুত লেভেল তই কিবা কিবি কৈ থাক সেই সি আমাৰ বন্ধু বেয়া লাগিল মোৰ বন্ধু যে বেয়া লাগিল সেইকাৰণে উজ্জ্বল হৈছে নে তোৰ আৰে দেৰি হ'ব কথা ট্ৰেইনৰ সময় আছে নহয় অলপ আছে আৰে এই বেগটো ভাল নাই আৰু কি কৰিবি দে বল বল ন বল এই ৰাস্তাতে মুঠিত লগাই পেলাই ভাল কৰি লৈ শুনিছোঁ বোলে পিয়াও বোলে ঘৰতে আহিছে হয় নেকি তই পাৰিলে দেখিবিয়ে নেকি আজি মাক তই অলপ চাবি আৰু বুজিছ চিন্তা নকৰিবি মই থাকোঁতে তই চিন্তা কৰিব লাগে নাই চাবি অলপ বুজিছ তই যা বাৰু আমাক কিন্তু নাপাহৰিবি দেই নেপাহৰো তহঁতকনো কেনেকৈ মই পাহৰিব পাৰিম এই ৰহা মুঠি তাত চাবা কেমেৰাটোলৈ নাচাবা কেমেৰা চাব নালাগে কি শুনিছ ঠিকেই শুনিছ ঠিক আছে হ'ব দে গৈ থাকো দে এই পোৱালি গাল আছে